হেল্ল' জুনিয়ৰ্ছ, তোমালোক সকলোকে আমাৰ চেনেল এডুকেশ্যন ৱায়াৰলৈ স্বাগতম জনাইছোঁ। ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাইনেল 2026 দিবলৈ গৈ আছা, সেইসকলৰ মাজত এটা ডাউট আছিল যে এইচএছ ফাইনেল 2026ত আমাৰ কিছুমান চাৰ্টেন ছাবজেক্টত MCQ কুৱেশ্যন আহিব নেকি। যিহেতু তোমালোক সকলো নিশ্চয় জ্ঞাত যে এইচএছ ফাৰ্ষ্ট ইয়েৰত কিছুমান চাৰ্টেন বিষয়ত MCQ আহিছিলে আৰু যোৱা বছৰৰ পৰা সেই পেটাৰ্ণটো ফ'ল' হৈছে আৰু সেই পেটাৰ্ণ অনুসৰি বহুতো ষ্টুডেণ্টছে ভাবি আছিল যে এইচএছ 2026তো কিছুমান ছাবজেক্টত MCQ কুৱেশ্যন আহিব আৰু সেই সন্দৰ্ভত যোৱাকালি এখন অফিচিয়েল নটিফিকেশ্যন আহিছে, যাৰ দ্বাৰা তোমালোক সকলোৰে ডাউটবোৰ ক্লিয়াৰ কৰা হৈছে। নটিফিকেশ্যনখনত লিখা হৈছে যে এনকুৱাৰিজ ফ্ৰম ষ্টাক হোল্ডাৰ আৰ বিং ৰিচিভড ইন ৰিচেণ্ট টাইমছ ৰিগাৰ্ডিং ইউজ অফ OMR answer sheet in the HS Final Examination 2026। যিহেতু তোমালোক সকলোৱে জ্ঞাত যে HS ফাৰ্ষ্ট ইয়েৰত OMR বেছড এক্সাম পতা হৈছিল, অৰ্থাৎ 50% কুৱেশ্যন OMR বেছড হয় আৰু 50% কুৱেশ্যন ডেছক্ৰিপটিভ টাইপ আহিছিল কিছুমান চাৰ্টেন বিষয়ত। সেই সন্দৰ্ভত ষ্টুডেণ্টছবোৰেও আশা কৰি আছিল যে HS 2026 ফাইনেলতো MCQ বেছড কুৱেশ্যন আহিব আৰু তাৰ ৰেছপণ্ডত ইয়াত লিখা হৈছে It's clarified that the board has no immediate plan to introduce OMR answer sheets in SS Final Examination of 2026। বোৰ্ডে এইটো ক্লিয়াৰিফাই কৰিছে যে তাৎক্ষণিকভাৱে আমাৰ SS ফাইনেলত OMR sheet ইন্ট্ৰডিউচ কৰাৰ প্লেন নাই, মানে SS 2026ত ইন্ট্ৰডিউচ নকৰে। তাৰ পিছত পৰ্যায়ত হ'ব পাৰে, বাট 2026ত OMR এনচাৰ শ্বীট ইনভলভ নকৰে। এইটো কথা কোৱা হৈছে যে আগতে যেনেদৰে গতানুগতিকভাৱে এক্সামবোৰ চলি আহিছে তেনেদৰে এক্সামবোৰ চলিব, মানে আগতে কেতিয়াবা চাৰ্টেন ছাবজেক্টত এটা দুটা MCQ কুৱেশ্যন আহিছিল, তেনেকৈ 2026 ফাইনেলত আহিব পাৰে, বাট অভাৰঅল 50% MCQ আৰু 50% ডেছক্ৰিপটিভ এনেদৰে নাহে। ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ। এটা নতুন ভিডিঅ'ত তোমালোক সকলোকে লগ পাম।